জানিব বিচাৰিছো আপুনি কি খাই ভাল পায় আৰু কি বনাই ভাল পায়? মই চেনি খাই ভাল পাওঁ। নহয় বেছিকে চেনি খালে আকৌ সুগাৰ হ'ব নহয়। নাই সেইটো কন্ট্ৰোল কৰি থাকো একো নাই। কাম বেছিকে কৰোঁ ন এনাৰ্জি ওলাই যায় চব। বাৰু চেনি খাই ভাল পায়, বনাই কি ভাল পায়? ধেমালি কৈছোঁ, মই চবেই খাওঁ, খালি বেছিভাগ বস্তুৱে খাওঁ, খালি ৱাইল্ড লাইফৰ বস্তু একো নাখাওঁ মই। যেনেকৈ কিছুমানে হৰিণা চৰিণা খাই দিয়ে নহয় পালে, মই নাখাওঁ এইবিলাক, কাৰণ ৱাইল্ড লাইফৰ কাম কৰোঁ মই। এনিৱে মাছ বেছিকৈ খাওঁ। কি মাছ ভাল পায়? মাছ চব খাওঁ, মাছৰ কোনো জাতি নাই, ধৰ্ম নাই, ভগৱান নাই। মাছ সদায় মুক্ত। আৰু কি বনাই ভাল পায়? আৰু সেইটো কাৰণে চাগে প্ৰকৃতিয়ে ইমান বেছিকৈ মাছ দিছে গোটেই পৃথিৱীত, যাতে বেলেগ বস্তু নাইকিয়া হৈ গ'লেও মানুহে মাছ খাই জীয়াই থাকিব পাৰিব। আৰু এটা কথা, পানীৰ পৰা হোৱা যিকোনো বস্তু বডিৰ কাৰণে খুব বেছি ভাল, কাৰণ খুব বেছি মিনাৰেলছ থাকে তাত। পানীৰ পৰা হোৱা মাছেই হওক, পানীত হোৱা যিবিলাক শাক চাক আছে যিবিলাক, বা আৰু বিভিন্ন ধৰণৰ বস্তু আছে। আমাৰ ইয়াত কিছুমান বস্তু নাপায় বাৰু, বাহিৰৰ দেশত বেছিকৈ পায়। উদ্ভিদ যিবিলাক আছে সাগৰীয়, সেইবিলাক আটাইতকৈ বেছি ভাল বডিৰ কাৰণে, আৰু সেইকাৰণে পানীৰ বস্তু বেছিকৈ খাব লাগে। আৰু কি বনাই ভাল পায় মানে, মই বনোৱাটো আকৌ বৰ ইণ্টাৰেষ্টিং অলপ। সেইটো আপুনি যদি কেতিয়াবা আহে খাগুলিত মই বনাই থাকোঁতে চাব লাগিব, তেতিয়া দেখিলে গম পাব। মই মানে মোক চবেই ভাল কুক বুলি কয়, মোৰ খালি বনোৱা বস্তুবোৰ অলপ এক্সপেৰিমেণ্টেল। মই মুখৰ আগত যি পাওঁ মই সেইবিলাক মিক্স কৰি পেলাই কিবা এটা বনাই ভাল পাওঁ। চ' ফটকৈ এদিন দিনা গাহৰি বনাই আছোঁ, মাজতে ফটকৈ আমলখি দেখি গ'লোঁ, আমলখি দি দিলোঁ। তাৰপিছত গুড় দেখি গ'লোঁ, গুড় দি দিলোঁ তাতে। লাষ্টত টেঙা মিঠা এটা বেলেগ ধৰণৰ সোৱাদ হৈছে, চবে কিন্তু খাই খুব টপলি পাই খাইছে। সেইটো নাই নাই তেনেকৈ নহয়, কিন্তু খাই নাই, চৰু যেতিয়া চাফা হৈ যায় গম পায় তাৰমানে ভাল হৈছে যে। আৰু মই বিভিন্ন মানে ফ্লেভাৰৰ কাৰণে পাত চাত দি পেলাই বনাই ভাল পাওঁ। এতিয়া হঠাৎ এদিন মন গ'ল, মাংসত দি দিলোঁ ৰবাব টেঙা পাত দি দিলোঁ। তাৰপিছত এনেই এক্সপেৰিমেণ্ট কৰিলোঁ। তাৰপিছত বস্তুটো হোৱাৰ পিছত পাতটো উলিয়াই পেলাই দিলোঁ, শিকাই দিছোঁ। পাতটো আকৌ বেছি দেৰি থাকিলে তিতা হৈ যায়। চ' তাৰপিছত যেতিয়া মাংসটো খাইছোঁ, তেতিয়া এটা বেলেগ ধৰণৰ গোন্ধ ওলাইছে, কাৰণ ৰবাব টেঙা পাতটো বৰ ধুনীয়া গোন্ধায়। গতিকে সেই ফ্লেভাৰটো মাংসটোত সোমাই গ'ল। সেইটোতো মই পেটেণ্ট কৰিব লাগিব, নহ'লে কোনোবাই বিক্ৰী কৰি দিব বেলেগ জেগাত। চ' সেইধৰণে মই বিভিন্ন ধৰণৰ বস্তু বনাওঁ, আৰু প্ৰত্যেক বছৰ আচাৰ বনাওঁ বিভিন্ন ধৰণৰ, ঘৰতে বটলে বটলে আচাৰ চাচাৰ বনাই। আকৌ সিদিনা আকৌ মৌ দি পেলাই বনালোঁ এটা গাহৰি ডিছ এটা, মৌ দিছোঁ তাত। চুইট ডিছ হৈছে, মিঠা, কিন্তু খাই ভাল লাগিছে। চ' সেইবিলাক এক্সপেৰিমেণ্ট কৰি ভাল পাওঁ সেইধৰণে। আৰু কি সুধিছিলে? অঁ, গৰুমাই ভাল বনায়, বঢ়িয়া বনায়। খালি গৰুমাই বেছিভাগ বইল খাই ভাল পায়, আৰু সেইকাৰণে বইল ধৰণৰ বস্তু বনায়। মই খাওঁ মাজে মাজে। তাই বেছিভাগ বইল খাই ভাল পায়, আৰু সেইটো ভালো বাৰু স্বাস্থ্যৰ কাৰণে। বইল আমাৰ নৰ্থ ইষ্টত সাধাৰণতে বিভিন্ন ট্ৰাইবত বেছিভাগ বইলেই চলে, বইল কৰি খাই ভাল পায়, বেছি মছলা ইউজ নকৰে, যিটো স্বাস্থ্যৰ কাৰণে ভাল। আৰু ময়ো মছলা পাতি সেইকাৰণে কম ইউজ কৰোঁ, পিঁয়াজ নহৰু সেইবিলাকেই আৰু আদা, তাতকৈ বেছি বেলেগ বস্তু ইউজ নকৰোঁ, মছলা চছলা। থেংক ইউ।